তো হেল্ল' গাইছ আহি গ'লোঁ আজি এটা নতুন ভিডিঅ'ৰ লগত আজি ভিডিঅ'ত মই আপোনাক এনেকুৱা কেইটামান ট্ৰিক ক'ম নহয় আপুনি ভাবিব ঠিকে আছে দেই জানিব লগা ট্ৰিক এই আজি যোনকেইটা ট্ৰিক ক'ম এইকেইটা হ'ব হোৱাটছএপৰ ওপৰত কেনেকৈ আপোনালোকে নিজৰ ৰাজত্ব ৰাখিব পাৰে কেনেকৈ আপুনি উঠ বুলি ক'লে উঠিব ব বুলি ক'লে বহিব এনেকুৱা কেইটামান 5টামান এনেকুৱা ট্ৰিক শিকাই দিম নহয় আপোনালোকে এবাৰতে পাৰি যাব আৰু ভাবিব এইকেইটা আগতে জানিলেতো মই ৰজা হৈ থাকিলোঁ দেখোন যদি ভিডিঅ'টো ভাল লাগে প্লিজ কৈছোঁ লাইক কৰি দিব দেই আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব যদি এনেকুৱা ভিডিঅ' চাই আপোনালোকে ভাল পায় তো বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ আমাৰ এই যোনটো মই আপোনাক আজি এটা মজাদাৰ ট্ৰিক কৈ দিম যোনটো ট্ৰিক আপোনালোকে যদি জানে হোৱাটছএপৰ যোনটো গ্ৰুপৰ প্ৰব্লেম থাকে 5%তকৈতো বেছি এনেই আপোনালোকৰ শেষে হৈ যাব মানে আমাৰ যোনবোৰ গ্ৰুপ থাকে যোনবোৰত যে কিবা কিবি মক্কেল থাকে ফাল্টু মক্কেল যোনবোৰত যে ৰাতিপুৱা উঠিকে মানে যা এটা ফটো তুলি কেনে দি দিব আৰু দিয়াৰ পিছত সিহঁতে ডিলিটো নকৰে উল্টা মানে আমাৰ তাত থাকি যায় আৰু আমাৰ গেলাৰীত থাকি যায় আৰু আমি নিজৰ ফটো বিচাৰা বহুত টান হৈ যায় তাক ক'ব কি কাৰণ সি একো ৰেচপঞ্চ নকৰে তাক ব্লক কৰিব নোৱাৰে আপোনালোকে হয় নহয় তো আপোনালোকে কি কৰিব পাৰে এটা মই অলপ মজা চলিউশ্যন দি দিওঁ আপোনালোকে কি কৰিব জানেনে আপোনালোকে ইয়াতে 3 ডটছত যায় কেনে ছেটিংছত যাব এতিয়া আপোনালোকে এটা অপশ্যন পাব চাৰ্টছ বুলি এইটো অপশ্যনটো দেই এই অপশ্যনটো বাকী এটা নহয় এতিয়া যাব যাই কেনে আপোনালোকৰ এটা যে অপশ্যন এটা থাকিব মিডিয়া ভিজিবিলিটি তেওঁ আপোনালোকৰ থাকিব অন আপোনালোকে কি ধুনীয়াকৈ আপোনালোকেতো অফ কৰি দিব অফ কৰিলে কি হয় আমাৰ যিমান মানে হেৰি দেখা আমাৰ যোনবোৰ মানে কি বুলি কয় মানে সি যি ফটো দিও আমাৰ একো আমাৰ তাত আহিলেও আমি বিন্দাছ চাই কেনে থৈ দিব পাৰিম গেলাৰীত নাযাওঁ হোৱাটছএপতে থাকি যাব ঠিক আছে আৰু যদি আপোনালোকৰ সিয়ে যদি অকল ফাল্টুমি কৰি থাকে তো আপোনালোকে ডাইৰেক্ট তাৰ তাতে গুচি যাব তাৰ তাত যাই কেনে মিডিয়া ভিজিবিলিটিটো অফ কৰি দিব হৈ গ'ল তাৰপিছত আপোনালোকক কৈ দিওঁ আমাৰ যোনটো ছেকেণ্ড ট্ৰিক আছে ট্ৰিকটো হ'ল আমাৰ ষ্টেটাছত আমাৰ কিবা এনেকুৱা ফটোজ মানে আমি মানে শ্বেয়াৰ কৰোঁ যোনবোৰ মানে আমি চবকে দেখাব ইচ্ছা নাযায়তো কেইটামান থকা যোনবোৰ মানে ফ্ৰেণ্ডছক দিব লাগে তো ষ্টেটাছত যদি এনেকৈ যদি আপোনালোকে যদি কৰিব ইচ্ছা কৰে তো আপোনালোকে কি কৰিব 3 ডটছত যে হেৰি এটা আপোনালোকৰ অপশ্যন থাকিব ষ্টেটাছ প্ৰাইভেচি এটা যাব তাৰপিছত আকৌ দুটা অপশ্যন থাকে মাই কণ্টেক্ট একচেপ্টেড অনলি শ্বেয়াৰ উইথ আপোনালোকে 3 নম্বৰত যায় কেনে এতিয়া যিকোনো এজনক এটা এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিলে তাৰপিছত আপোনালোকে এটা যোন হেৰি আছে টিকত অপশ্যনটো টিক কৰি দিব তেতিয়া আপোনালোকৰ তাত সেই মানুহ তাতে গুচি যাব ধুনীয়াকৈ আৰু কোনো মাজৰ মানুহবোৰে চাব নোৱাৰে হৈ গ'ল আৰু ট্ৰিক নম্বৰ 3 এইটো এটা ভাল ট্ৰিক হয় এই ট্ৰিকত মই আপোনাক কৈ দিওঁ যে আমি যে মাজে সময়ে কিবা কিবি লিখি থাকিলে আমাৰ মেছেজৰ যোনটো চেণ্ড অপশ্যন থকাটো হয় এইটো দেই আমি কিবা লিখিলোঁ চেণ্ডটো আমাৰ এইটোৱেদি দি হয় কিন্তু এইটো আমাৰ হ'ল এণ্টাৰ আমি ইয়াতে এনেকৈ হেৰি কৰিব পাৰোঁ এণ্টাৰ হয়তো তো এতিয়া মই এই যোনটো অপশ্যন আছে এই অপশ্যনটো মই ইয়াতে আনি দেখাম চাব এইটো কাৰণে আপুনি কি কৰিব লাগিব 3 ডটছত যায় কেনে ছেটিংছত যাব এটা চাই তেতিয়া আপোনালোকে এটা অপশ্যন পাব চাৰ্টছত তো তাতে যায় কেনে ইয়াতে আপোনালোকে এটা অপশ্যন থাকিব এণ্টাৰ ইজ চেণ্ড বুলি এইটো আপোনালোকৰ থাকিব অফ থাকিব আপোনালোকে ধুনীয়াকৈ এইটো অন কৰি দিব অন কৰি দিলে আপোনালোকে দেখাই দিব আপোনালোকে যি লিখে আপোনালোকে এইটো থ্ৰ গুচি যাব চাওক এইটো থ্ৰ গুচি যাব এণ্টাৰ অপশ্যনটো নাথাকিব ঠিক আছে আৰু ঠিক আছে 4 নম্বৰ ট্ৰিকটো এটা ভাল ট্ৰিক এই ট্ৰিকত আপোনালোকে কি কৰিব পাৰিব জানেনে আমি আমাৰ যোনবোৰ ফ্ৰেণ্ডছ থাকে যোনবোৰৰ লগত আমি মানে হেৰি নকৰাকৈ কি বুলি কয় মানে হোৱাটছএপটো অন নকৰাকৈ ডাইৰেক্ট মানে তাৰ লগত মানে চাৰ্চ কৰিব পাৰোঁ সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব জানেনে তাক য'ত কৰিব খুজিছে তাক টিপি ধৰিব টিপি ধৰাৰ পিছত এটা অপশ্যন থাকে 3 ডটছৰ যোনটো অপশ্যন আছে তাতে ক্লিক কৰি কেনে অপশ্যন থাকিব এড চাৰ্চ শ্বৰ্টকাট তাতে টিপি দিয়াৰ লগে লগে হৈ গ'ল তাৰপিছত এনেকৈ অপশ্যন যিটোৱে ডাইৰেক্ট অলপমান মই এই চাওক আৰু কিবা লিখোঁ এই হাই হৈ গ'ল দিয়াৰ পিছত হৈ গ'ল তাতে পাই যাব ডাইৰেক্ট চাওক বুজিলে সেইটোতো হৈ গ'ল ট্ৰিক নম্বৰ 5টো সেইটো এটা মজা ট্ৰিক হয়
এতিয়া আমাৰ যে কেইটামান মানে আৰু স্কুলৰ গ্ৰুপ হওক, টিউশ্যনৰ গ্ৰুপ হওক, অফিচ গ্ৰুপ হওক, যোনবোৰ মানে এতিয়া যিহেতু লকডাউন লাহে লাহে বাৰু খুলিও আছে। এই যিহেতু লকডাউনত আমাৰ স্কুল গ্ৰুপটোতো আমি চাই থাকিব লাগে। তো স্কুল গ্ৰুপটো যদি আপোনালোকৰ ফাৰ্ষ্টত নাথাকে, বৰ্তমান মোৰ স্কুলৰ গ্ৰুপটো ফাৰ্ষ্টতে আছে, লগত দেখাই দিওঁ। স্কুলৰ গ্ৰুপটো বাৰু ফাৰ্ষ্টতে আছে, মই আপোনালোকৰ মোৰ টিউশ্যন গ্ৰুপটো আছে, তো মই আপোনালোকক ফাৰ্ষ্টত আনি দেখাম। ফাৰ্ষ্টত মানে এইটো মানে আগত থাকিব আৰু ফাৰ্ষ্টত নকওঁ, এতিয়া মোৰ স্কুলৰ টিউশ্যন যোনটো গ্ৰুপ আছে এই গ্ৰুপটো টিপি ধৰিলে এটা অপশ্যন থাকিব পিনৰ, এই পিনত অন কৰি দিব, মানে চাত পিন ধৰি থাকিব। এই চাওক, তাৰপিছত যেতিয়া আপোনালোকৰ নালাগা হৈ যায় আপোনালোকে টিপি ধৰিব, এই যোনটো আছে এইটো আপোনালোকে হেৰি কৰি দিব, তাৰপিছত চাত আনপিন হৈ যায়, বুজিছে? এনেকৈ আপোনালোকে এইবোৰ আমাক কেইটামান ট্ৰিক কৰে, যোনবোৰ ট্ৰিক আপোনালোকে যদি জানে ভাল হয় আৰু মানে ইজিও হয়, হোৱাটছএপটো চলোৱাটো ভাল লাগে। তো যদি মোৰ ভিডিঅ'কেইটা চাই ভাল লাগিল, মানে যদি মোৰ ট্ৰিকটো চাই ভাল লাগিল, তো প্লিজ কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব।